জীবন যাপন করা এই করুণ কালিলৈ কুরুক্ষেত্ৰৰ সেনা কালিলৈ প্ৰাতঃতে মোৰে সেনাপতিত্বত এই কুৰুক্ষেত্ৰই যুদ্ধ কৰিব। শৈশৱৰ পৰা মোৰ কি স্মৃতি, মোৰ যে সাধনা গভীর রাষ্ট্র হেরা করা প্রতিষ্ঠার কালিলৈ অন্ত কৰিব। এই যুদ্ধতে নিশ্চিত হব ভারতের শ্রেষ্ঠ ধনুর্যোদ্ধা এই সুত পুত্র কর্ণ, নেই নেই তোমার এই দিনহীন পুত্র সর্বশক্তি বিতরণ করা, গরুর অভিশাপ ব্রহ্মপাপর অভিশাপৰ পৰা তোমার এই পুত্র উদ্ধার করা নারায়ণ, তোমার এই পুত্র উদ্ধার করা। বাপুদেৱ তুমি আহা আহা বাপুদেৱ, এই কৰ্ণৰ প্ৰণিপাত গ্ৰহণ কৰিবা। এই গভীৰ নিশা এই কৌৰৱদেৱীৰ প্ৰাণীখন তোমাৰ আগমনৰ কাৰণ অকাৰণে নহয় শংকৰাজ, অকাৰণে নহয়। কৌৰৱ নৱনিৰ্বাচিত সেনাপতি অবিৰঞ্জন জনাবৰ বাবে আহিছো তোমাৰ তোমাৰ দ্বাৰা অভিনন্দিত হৈ ধন্যবাদ। কিন্তু মই জানো জগতৰ এই অৱহেলিত কৰ্ণক অভিনন্দন জনাতে তোমাৰ আগমনৰ কাৰণ তোমাৰ দৰে এজন প্ৰিয় একমাত্ৰ আলোচনা কৰাৰ একমাত্ৰ তোমাৰ দৰে এজন খ্যাতিমন্ত যুদ্ধৰ সত্য সাধনাৰ বাবে আজীৱন জড়িত থকাৰ বাবে আমি যে সঁচাই আনন্দিত। প্ৰশংসা আৰু অস্বস্তি নকৰিবা। মোৰ পৰা কি জানিবলৈ আৰু কি জনাবলৈ তুমি ইয়ালৈ আহিছা? তুমি এই কুৰুক্ষেত্ৰ যুদ্ধ
পরিত্যাগ করা। বাহুদেব এত শক্তি সংগ্রাম বাহুদেব অর্জুন নকুল হরি আদিত্য দিগ্বিজয়ী বাহুদেব কারণ কারণ মই পুত্ৰ নহয় মই কাৰণ মই অখিলত ৰাধাৰ তনয় নহয় ভাৰত পণ্ডিতা অভিৰক্ষী কুন্তি দেৱীৰ পুত্ৰ অপমান করে তেতিয়া অপমান কৰিলে মই সত্য বুলি কিয় অপমান কৰিলে মই কোনোদিন জীৱনৰ জীয়ৰী বেলা সম্পদৰ লালসাত মই মোৰ নিজত্বক বিসৰ্জন এই জ্ঞানকে লৈ কৰ্ণই হীনভাৱে জীৱন যাপন কৰিব What going on? কোনো বান্ধৱ বধ নকৰো বুলি
মাটির সমান সময় যমুনার তীরে কিন্তু অর্জুন সেরা প্রতিদ্বন্দ্বী এক পৃথিবীতে অর্জুন পৃথিবীতে এমন কোনো শক্তি নাই যে মোর অবৈধ ভেদ করিব পারে। আমার যুদ্ধ হয় অর্জুন বধ হব, না হয় এই কর্ণ বধ হব। অবশ্যে যার রথর আরতি তুমি স্বয়ং তেওঁতো একো অনিষ্ট হবই নোৱাৰে। কিন্তু অঙ্গনা তোমার মাতৃ কুন্তি ভয়ঙ্কর লাভ করিব। নাই সেই আছে সমস্ত পৰা সত্য লুকুৱাই কিন্তু তুমি যে বন্ধু প্ৰথম তুমি বান্ধি যাব মৃত্যু কামনা মই তেওঁৰ বাবে আছিলো জন্মৰ পৰাই মই হাতৰ অমৃত পৰতেৰে মই ৰাণীটো Moharothi